অনুশীলনৰ গুৰুত্ব। বন্ধুসকল, অনুশীলনৰ শক্তিৰ বিষয়ে আজি ক'বলৈ লৈছোঁ। এই ভিডিঅ'টোৰ কথা যদি ভালকৈ বুজি লৈ আগবাঢ়ি যায় তেতিয়া জীৱনত আপোনাৰ সকলো সপোন পূৰণ কৰিব। খেল বা অধ্যয়নতে হওক বা আন কিবা হওক, অনুশীলন অতি গুৰুত্বপূৰ্ণ। অনুশীলন অবিহনে আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। যদি আপুনি অনুশীলন অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে শেষত আপুনি অনুশোচনাৰ বাহিৰে আন একো নাপাব। সেয়েহে ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু অনুশীলনৰ সৈতে নিষ্ঠা ৰাখি আপুনি আপোনাৰ গন্তব্যস্থান প্ৰাপ্ত কৰিবলৈ জড়িত হোৱা উচিত। প্ৰাচীন কালত শিক্ষাৰ্থীসকলে কেৱল গুৰুকুলত থাকিয়ে অধ্যয়ন কৰিছিল। শিশুসকলক শিক্ষা গ্ৰহণ কৰিবলৈ গুৰুকুললৈ পঠোৱা হৈছিল। শিশুসকলে গুৰুৰ নিৰ্দেশনাত গুৰুকুলৰ আশ্ৰমৰ যত্ন লৈছিল আৰু তেওঁলোকেও অধ্যয়ন কৰিছিল। ভৰত নামৰ শিশুটিকো আনসকলৰ দৰে গুৰুকুললৈ পঠোৱা হৈছিল। আশ্ৰমত তেওঁ তেওঁৰ সহপাঠীসকলৰ সৈতে মিলি আৰম্ভ কৰিছিল শিক্ষা। কিন্তু তেওঁ পঢ়াত বৰ দুৰ্বল আছিল। তেওঁ গুৰুজীৰ কথা খুব কম বুজি পাইছিল। সেইকাৰণে তেওঁ সকলোৰে মাজত উপহাসৰ পাত্ৰ হৈছিল। তেওঁৰ সকলো সংগী পৰৱৰ্তী শ্ৰেণীলৈ গুচি গৈছিল, কিন্তু তেওঁ আগবাঢ়িব নোৱাৰিছিল। গুৰুজীয়ে অৱশেষত হাৰ মানি তেওঁক মাতি আনি ক'লে, পুত্ৰ ভৰত, মই বহুত চেষ্টা কৰিছোঁ। এতিয়া এইটো ভাল যে তুমি ইয়াত সময় অপচয় নকৰাই ভাল। তুমি ঘৰলৈ যোৱা আৰু তোমাৰ পৰিয়ালৰ কামত সহায় কৰা। গুৰুজীয়ে অৱশেষত হাৰ মানি তেওঁক মাতি আনি ক'লে, পুত্ৰ ভৰত, মই সকলো চেষ্টা কৰিছোঁ। এতিয়া এইটোৱে ভাল যে তুমি ইয়াত সময় অপচয় কৰিব নালাগে। তুমি ঘৰলৈ যোৱা আৰু পৰিয়ালৰ কামত সহায় কৰা। তেতিয়া ভৰতে এইটো ভাবিছিল যে হয়তো বিদ্যা মোৰ ভাগ্যত নাই, আৰু গধুৰ হৃদয়েৰে তেওঁ গুৰুকুলৰ পৰা ঘৰলৈ ৰাওনা হ'ল। এতিয়া দুপৰীয়া হৈছিল। বাটত তেওঁ বহুত বেয়া লাগিছিল আৰু তেওঁ চাৰিওফালে চাই তেওঁ দেখিলে যে কিছু দূৰত কিছুমান মহিলাই কুঁৱাৰ পৰা পানী তুলি আছিল। তেওঁ তালৈকে গৈছিল। কুঁৱাৰ দাঁতিত কুঁৱাৰ ৰছীডাল অহা যোৱা কৰাৰ বাবে শিলবোৰত কিছুমান চিহ্ন হৈ গৈছিল। সেয়েহে তেওঁ মহিলাসকলক সুধিছিল, আপোনালোকে কেনেকৈ এই চিহ্নটো বনাইছে? এগৰাকী মহিলাই উত্তৰ দিছিল, পুত্ৰ, আমি এই চিহ্নটো তৈয়াৰ কৰা নাছিলোঁ। পানী অহাৰ সময়ত এই কোমল ৰছীৰ ঘঁহনি খোৱাৰ ফলত কঠিন শিলৰ ওপৰতো এনে চিহ্ন তৈয়াৰ হৈছে। ঘৰতে আচৰিত হ'ল। তেওঁ ভাবিছিল, এতিয়া কোমল ৰছী এডাল বাৰে বাৰে চলাচল কৰাৰ পিছত এটা কঠিন শিলত গভীৰ চিহ্নৰ সৃষ্টি কৰিব পাৰে। তেতিয়াহ'লে মই কিয় বহুত চেষ্টা কৰাৰ ফলত জ্ঞান আহৰণ কৰিব নোৱাৰি? ঘৰতে যথেষ্ট উৎসাহেৰে গুৰুকুললৈ ঘূৰি আহিছিল আৰু অক্লান্ত পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰিছিল। গুৰুজী সুখী হৈছিল আৰু বহুত সহযোগিতা কৰিছিল। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো এইখিনিলৈকে চোৱালৈকে আপোনালৈ ধন্যবাদ।